নমস্কাৰ চাবদৰ্শকসকল আজি বা এতিয়া মই আপোনালোকক এফএলএনৰ লিভ কেনেকৈ লয় দেখুৱাম বুলি ভাবিছোঁ বহুত ইজি বহুত সোনকালে হৈ যাব এতিয়াই দেখুৱাম কিন্তু এইটো এপ্লিকেশ্যন ল'ব নোৱাৰি দেই যেনেকৈ ক্যাজুৱেল লিভ আৰ্ন লিভ এইবোৰ আমি লওঁ চিচিএলবোৰ লওঁ এইটো আমি পৰ্টেলত গৈ ল'ব লাগিব পৰ্টেলত গৈ মানে লগইন কৰি এইটো দেখিবলৈ পাইছে নহয় একদমৰে লেফট সাইডৰ ওপৰত কৰ্নাৰত এইটো তিনিটা যে সমান্তৰাল যে ৰেখা দেখিবলৈ পাইছে তাত আপুনি ক্লিক কৰিব টিপি দিব টিপি দিলে এনেকৈ আহিব ঠিক আছে এনেকৈ আহিব তাৰপাছত আপোনালোকে ইয়াৰ পৰা এটা সিলেক্ট কৰিব টিচাৰ এণ্ড ষ্টাফত যাব গৈ আপোনালোকে তললৈ গৈ থাকিব স্ক্ৰল ডাউন কৰি যাব ইয়াত চাওক ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেটন ইয়াত আছে তাৰ আপোনালোকে টিপি দিব ইয়াত টিপাৰ লগে লগে এটা নতুন উইন্ডো আহি যাব খোল খাব এইটো চাওক আমাৰ সাৰৰ মানে আগতে এটা লৈ থোৱা আছে এটো মানে দেখুৱাইছে এতিয়া আমি লম সাৰৰ মানে ইতিমধ্যে শেকল এফএলএনৰ ট্ৰেনিং এতিয়া আমাৰ আছে গতিকে আমাৰ বাবে এতিয়া এইটো হেৰি কৰিম মানে কি কয় হেতু মানে লিভটো লম মানে পৰ্টেলত আপডেটত যাব ৰিজনত তাৰপিছত আপোনালোকে ইয়াত ষ্টাফত যাব ষ্টাফত সিলেক্ট কৰিব নিজৰ নামটো ঠিক আছে নিজৰ নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক ইয়াত দেখিবলৈ পাইছে নহয় এইটো from date কোনটো ডেটৰ পৰা নহয় জানো এইটো দি দিব from date 27 আমাৰ হ'ব 27 ৰ পৰা 27 এইটো নিদিলো মই 27 ৰ পৰা তললৈ যাওক to date মানে কেতিয়ালৈকে এইটো হল 31 তাৰিখলৈকে আগষ্ট 31 এইটো লগাই দিলো আগষ্ট 31 তাৰিখ লগাই দিলো হল ন এইটো দেখিলো পালে নহয় আগষ্ট 27 ৰ পৰা আগষ্ট 31 তাৰিখলৈকে আকৌ তলত যাওক ৰিজনটো দিব ইয়াত নিজে অটোমেটিক ওলাই যাব দেই ইয়াত ৰিজনটো এইটো চাওক ট্ৰেনিং ন আমাৰ ট্ৰেনিং আছে ন গোটেইটো ট্ৰেনিং এইবোৰ চাওক ট্ৰেনিংত মানে টিপি দিব মানে সিলেক্ট কৰিব আৰু টিপি দিব কি সিলেক্ট কৰিব তাৰ পিছত আৰু আছে নহয় তলত কি আছে চাওক এইটো আপলোড ডকুমেন্ট যেটো অৰ্ডাৰ আছে মানে যেটো অৰ্ডাৰ আহিছে ট্ৰেনিংৰ কাৰণে এইটো অৰ্ডাৰটো আপোনালোকে আপলোড কৰিলে হ'ল গতিকে আপলোড কৰিবলৈ কি কৰিব লাগিব যেহেতু ফটোটো হেৰিতে আছে অৰ্ডাৰটো মোবাইলতে মই হেতু কি কৰিম এতিয়া আপলোড ডকুমেন্টত যাম গলো তো ক্যামেৰাত গলে আকৌ ক্যামেৰাহে হেৰি হ'ব মানে কি কয় ওপেন হ'ব আচ্ছা আপোনাৰ যদি মানে প্ৰিন্ট আউট আছে তেতিয়াহলে ক্যামেৰা ওপেন কৰি ক্লিক কৰি আপোনালোকে আপলোড কৰিব পাৰিব যদিহে প্ৰিন্ট আউট মানে নাই তেতিয়াহলে মিডিয়া পিকাৰত যাব গ্যালাৰীত ঠিক আছে তাৰপিছত ইয়াত যাব তিনটা সমান্তৰাল সাইনত তলত গৈ AI গ্যালাৰী মানে আপোনাৰ যেটো গ্যালাৰী আছে ন তাত যাব এইটো ওলালে ন ইয়া চাওক ওলালে আমাৰটো হল এইটো আছিল ইয়া আনিলো মই আপলোডিং বুলি দেখুৱাইছে এটা মই কি কৰিম সেইটো সাবমিট কৰি দিম ঠিক আছে সাবমিট কৰিলে এটা আপলোড হৈ যাব মানে সাবমিট কৰিছো তে মোৰ ইন্টাৰনেট অলপ স্লো অত যদিও হৈ গল বাৰু এয়া absent region updated captured বুলি দেখুৱাই দিছে ইয়াত মানে হৈ গল আৰু কামটো এটা লগে লগেটো নোলাই বাৰু তথাপি মই চেক কৰো এতিয়া আছেনে নাই চেক কৰিবলৈ আপুনি কি কৰিব লাগিব যেনেকৈ মই অথনি আপডেট কৰিছো তেনেকৈ একেদৰে যাব লাগে মানে কি কৰিম আমি ড্যাশবোৰ্ডত গলোৱে মানে অলৰেডি দেই তাৰপাছত আপোনালোকে টিচাৰ এণ্ড ষ্টাফত যাব ঠিক আছে মই গৈ আছো তাৰপাছত তলত গৈ এইটো চাওক ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেট ক্লিক কৰি দিব ঠিক আছে মই আকৌ নতুনকৈ আপোনালোকক গৈ দেখুৱাম আসলতে কথাটো কিয় ইয়াত দেখুৱা নাই মেইন কথাটো হল এই ইতিমধ্যে মানে এই মাত্ৰ মই আপডেট হেৰি কৰিছো মানে পৰ্টেলত লগাই দিছো কাৰণে মানে এইটো অহা নাই দেই এইটো মানে অলপমান সময় লাগিব চাওক মই আকৌ এবাৰ চেক কৰি চাও এতিয়া আহিছে নে নাই মই কৈলো এই মাত্ৰ আপোনালোকক যে এইটো অলপমান সময় লাগে মানে হেৰিত আহিবলৈ পৰ্টেলত আহিবলৈ ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেট তাতে গৈ আপোনালোকে চেক কৰিব পাৰিব ঠিক আছে এনেকৈ যাব এতিয়ালৈকে অহা নাই বাৰু মই আকৌ কৈ দিছো আপোনালোকক মানে কেনেকৈ এপ্ৰুভ কৰিব এইটো এপ্ৰুভ নিজে কৰিব পাৰি ঠিক আছে এতিয়া এনেকৈ যোৱাৰ পিছত এইটো দেখিবলৈ পাইছে ন এতিয়া ইয়াতে মানে আপোনাৰ নামটো আহিব যদিহে মানে হেৰিটো হৈ গল মানে আপডেট কৰাটো হল অলপমান পিছত আহিব মানে মোৰটো ঠিক আছে অলপমান পিছত মই 1-2 মানৰ পিছত মই চেক কৰিম যেতিয়া আহিব তেতিয়া মই এইটো এপ্ৰুভ নিজে কৰি দিম ঠিক আছে তেনেকৈ মানে এপ্ৰুভো কৰিব পাৰি গতিকে আশা কৰিলো আপোনালোকে মানে নিজে এবসেন্ট ৰিকুৱেষ্ট আপডেট কৰিব পাৰিব বুলি বা লিভ ল'ব পাৰিব বুলি আশা কৰিলো ধন্যবাদ